নমস্কাৰ। যিটো সম্বন্ধত প্ৰতিটো কথাৰে চাফাই দিবলগীয়া হয় সেইটো সম্বন্ধ নহয়, বিৰক্তিকৰ হৈ যায়। কি ধৰণৰ হৈ গ'ল দুনিয়াখন। আজিকালি ভাল ব্যক্তিত্ব গুৰুত্ব নাই, গুৰুত্ব কেৱল ভাল দেখাত আৰু টকা পইচাতে। মানুহে কয় প্ৰকৃত প্ৰেম হৃদয় দেখি হয়, কিন্তু মোৰ মতে প্ৰকৃত প্ৰেম পইচা আৰু সুন্দৰ চেহেৰা দেখিহে আৰম্ভ হয়। সলনি হোৱা মানুহৰ সম্পৰ্কে কি ক'ম, মইতো মোৰ নিজৰ প্ৰেমকে আনৰ বাবে সলনি হোৱা দেখিলোঁ। যদি এই পৃথিৱীত সুখী হওঁ বুলি ভাবিছে তেন্তে এই কথাকেইটা প্ৰয়োজনীয়। তোমাৰ কান্দোন দেখি তোমাৰ বাবে কাৰো দুখ নালাগে আৰু তোমাক বুজিবলৈও চেষ্টা নকৰে। সম্বন্ধ পতা সহজ কথা, কিন্তু ইয়াক পালন কৰা গভীৰ তপস্যাতকৈও কঠিন। মানুহৰ পৰা শুনিছিলোঁ সময় সলনি হয়, কিন্তু এদিন সময়ে শিকাই গ'ল মানুহে সলনি হয়। ধন্যবাদ।